हाय फ्रेंड वेलकम टू माय न्यू ब्लॉग। आज आमी आसो बासगाँव एखन रेलवे स्टेशन और आज B.Ed एडमिशनर बारे बासगाँवলৈ आहिছোঁ और आहा आमी भिडिओखन आरम्भ करूँ। এতিয়া मैं आसो बासगाँव रेलवे स्टेशन एखन बासगाँव रेलवे स्टेशन और এতিয়া एडमिशनर बारे बङाइगाँवत जिखन B.Ed कलेज आछे ताते फर्म फिलआप करिम। फ्रेंड वेलकम टू माय न्यू ब्लॉग। आज आमी B.Ed एडमिशनर बारे आहिছোঁ बासगाँव रेलवे स्टेशनत बर्तमान आছোঁ और B.Ed एडमिशनर कारण जाम এতিয়া बासगाँव कम्पिउटारলৈ। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এতিয়া মই আছোঁ বাসগাঁও এইখন रेलवे स्टेशन। এতিয়া বহুত ধাৰাসাৰেৰে বৰষুণ দি আছে আৰু মোৰ হাতত আছে এটা ছাতা। তোমালোকে চাই থাকক এইখন ভিডিঅ'লৈ আৰু আমি এতিয়া আমাৰ ফ্ৰেণ্ডবিলাকে আহিব ফৰ্ম ফিলআপৰ বাবে। হাই ফ্ৰেণ্ড वेलकम टू माय न्यू ब्लॉग। আজি আমি আছোঁ বাসগাঁও এইখন रेलवे स्टेशन আৰু আজি B.Ed এডমিশনৰ বাবে বাসগাঁৱলৈ আহিছোঁ আৰু আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এতিয়া মই আছোঁ বাসগাঁও रेलवे स्टेशन এইখন বাসগাঁও रेलवे स्टेशन আৰু এতিয়া এডমিশনৰ বাবে বঙাইগাঁৱত যিখন B.Ed কলেজ আছে তাতে ফৰ্ম ফিলআপ কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। বৰ্তমান সময়ত বাসগাঁও কলেজত ফাৰ্ষ্ট সেমিষ্টাৰৰ ফৰ্ম ফিলআপ আৰম্ভ হৈছে আৰু অতি সোনকালে আপোনালোকে যদি বিচাৰে ফৰ্ম ফিলআপ কৰিব পাৰে। তেনেহ'লে আমি ভিডিঅ'খন ইয়াতে সমাপ্ত ৰাখিছোঁ কাৰণ আমি বাসগাঁও কলেজৰ এটা ষ্টুডেণ্ট। বাসগাঁও কলেজৰ আমাৰ পৰীক্ষা শেষ হৈ গ'ল 6 সেমিষ্টাৰৰ। এখানে আছে বাসগাঁও रेलवे स्टेशन और बर्तमान आसो मैं बासगाँव रेलवे स्टेशन। কেইদিনমান পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব চালাঘাটি। চালাঘাটি হৈছে চিৰাঙত অৱস্থিত এটা ঠাই। তাত আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা NTPC কোম্পানীৰ ওচৰত।